Hello friends, আপোনালোক সকলোকে frvlogsলৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ বাবে তেল বা ধূপ পিঠাৰ ৰেচিপি এটি লৈ আহিছো বিহুৰ বতৰ আৰু এই বিহুৰ বতৰত পিঠা নবনোৱা কেনেকৈ থাকো হেয়ে আজি তেল পিঠা বনাব লৈছো আৰু আপোনালোককো দেখাবলৈ লৈছো তেনেহলে বলক फ्रेंड्स কেনেকৈ মই তেল পিঠা বনাও আপোনালোকক দেখাই দিও তেল পিঠা বনোৱাৰ কাৰণে ইয়া সকলো বস্তুখিনি মই ইয়াতে লৈ লৈছো একেবাৰে কম বস্তুৰে তেল পিঠা বনোৱা হয় ইয়া মই আপোনালোকক দেখাই গৈ আছো फ्रेंड्स ইয়াতে মই 750 গ্ৰাম চাউলৰ গুৰি লৈছো আৰু 750 গ্ৰাম চাউলৰ গুৰিৰ লগতে মই 200 গ্ৰাম ময়দা লৈ লৈছো এই ময়দাখিনি মই চাউলৰ গুৰিৰ লগতে মিক্স কৰি দিম তেনেহলে পিঠাখিনি ফুলিবলৈ সহায় কৰে ময়দাখিনিয়ে আৰু বহুত সফট হয় আৰু এয়া মই সোৱাদ অনুসৰি গুৰ লৈ লৈছো আপোনালোকে মিঠা আপোনালোকৰ নিজৰ অনুপাতে মিঠাখিনি দিব এয়া মই মোৰ অনুপাতে যিমানখিনি মিঠা লাগে মই গুৰখিনি লৈ লৈছো আৰু फ्रेंड्स মই পিঠাখিনি গৰম পানীৰে গুলিম হেহে মই পানী গৰম কৰি লৈছো আৰু গুৰখিনি মই এটা বাউলত ঢালি দিছো এতিয়া গৰম পানীৰে মই গুৰখিনি আগতে গলাই লম গুৰখিনি গুলি লোৱা হৈ গৈছে এতিয়া মই চেকনি এখনৰ সহায়ত চেকি চাউলৰ গুৰিৰ ওপৰত গুৰৰ পানীখিনি ঢালি দিছো গুৰত বহুত লেতেৰা থাকে হেবাবে মই গুৰৰ পানীখিনি চেকনিৰে চেকি দিছো আৰু লগতে মই ময়দাখিনিও দি দিছো এতিয়া মই গুটেইখিনি ময়দা দিয়া নাই 200 গ্ৰাম লৈছিলো তাৰ পৰা আৰু অলপমান মই ৰাখি দিছো আৰু এতিয়া মই চামুচ এখনেৰে লাহে লাহে লৰাই এইখিনি ধুনিয়া এটা বেটাৰ বনাই লম আৰু फ्रेंड्स আপোনালোকে পানীখিনি একেবাৰে দি নিদিব পানীখিনি একেবাৰে ঢালি দিলে বেটাৰখিনি ঢিলা হৈ যাব প্ৰথমতে মই গুৰৰ পানীখিনি দি তাৰ পিছতে আৰু অলপ পানী লাগিছিল সেইবাবে মই আৰু পানী অলপ দি ইয়া মই বেটাৰখিনি বনাই লৈছো আৰু এতিয়া মই অলপমান নিমখ দি দিছো নিমখ আগতে দিয়া নাছিলো আৰু পৰিমাণ অনুসৰি নিমখখিনি দি দিছো দি তাৰ পিছতে আৰু অলপমান মই লৰাই লৈছো আৰু এয়া फ्रेंड्स মোৰ বেটাৰখিনি হৈ গৈছে বেটাৰখিনি হোৱাৰ পিছতে এইখিনি মই এতিয়া 1 ঘণ্টাৰ কাৰণে ৰেষ্টত ৰাখি দিম ইয়া फ्रेंड्स মই 1 ঘণ্টা পিছতে আকৌ লগ পাইছো আৰু এতিয়া মই 2 মিনিটমান সময় এই বেটাৰখিনি অলপমান সময় খচি লম তাৰ পিছতে মই পিঠাখিনি ভাজি লম এতিয়া মই গেছত এখন কেৰাহী পাতি দিছো আৰু ইয়াতে ৰিফাইন তেল দি দিছো তেলখিনি গৰম হৈ যোৱাৰ পিছতে ইয়া মই এটা কৈ পিঠা ভাজি আছো ইয়া মই প্ৰথমটো পিঠা দি দিছো পিঠাটো কেনেকুৱা হয় আপোনালোকে চাই থাকিব এয়া চাওক फ्रेंड्स মোৰ প্ৰথমটো পিঠা কিমান ধুনিয়াকৈ ফুলি উঠিছে দেখিছে নহয় অলপমান একা বেকা হৈছে একো নাই পিছৰ কেটা ঠিক হৈ যাব এনেকৈ মই আৰু এখন পিঠা আপোনালোকক ভাজি দেখুৱাই আছো কেনেকুৱা হয় फ्रेंड्स এয়া মোৰ এইখন পিঠাও ধুনিয়াকৈ ফুলি উঠিছে এনেকৈ মই গুটেইখিনি পিঠা ভাজি তাৰ পিছত আপোনালোকক লগ পাই আছো এয়া চাওক फ्रेंड्स মোৰ তেল পিঠা বা দুপ পিঠা মালপোৱা পিঠা যিয়ে নকয় আমি এটুক তেল পিঠা বুলিয়ে কও তো সম্পূৰ্ণখিনি পিঠা ভাজি হৈ গৈছে আৰু কেনেকুৱা হৈছে পিঠাখিনি দেখিবলৈ খাবলৈতো বহুতে টেষ্টি হৈছিল সেইখিনি আমি কৈয়ে দিছো আৰু দেখাত কেনেকুৱা হৈছে আপোনালোকে কমেন্টছ কৰি জনাব ভাল লাগিলে
এটা লাইক কৰি দিব আৰু কোনোবাই নতুনকৈ আহিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চোৱাসকলে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব ফেচবুক পেজতো frvlogs আপোনালোকে সাৰ্চ কৰিলে পাই যাব তেনেহলে আজিৰ কাৰণে বাই